নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মনোৰঞ্জন শৰ্মা আৰু আপোনালোকে চাই আছে মনোৰঞ্জন শৰ্মা অফিচিয়েল এণ্টাৰটেইনমেণ্ট। আমি গৈ আছোঁ গোলাঘাটত অনুষ্ঠিত কৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসত। ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। তেনেহ'লে ব'লক গৈ থাকোঁ। আমি সকলো তালৈ যাবৰ বাবে 5খন উইংগাৰ ব্যৱহাৰ কৰা হৈছে। এই উইংগাৰখনৰ আগতো 2খন উইংগাৰ আছে আৰু পিছতো 3খন উইংগাৰ আছে। আমি তাত পাই লওঁগৈ, পোৱাৰ পিছতো আপোনালোকক সকলো দেখুৱাম। ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। আমি এতিয়া গৈ থাকোঁ, খন্তেক পিছতে পামগৈ বাৰু। আপোনালোকৰ সকলো দেখুৱাম, চাই থাকিব ভিডিঅ'টো। আমি পাই গৈছোঁহি গেটৰ সন্মুখত। চাই থাকক ভিডিঅ'টো। গেটখন ধুনীয়াকৈ বনাইছে, বহুত মানুহৰ সমাগম হৈছে, ভিতৰতো বহুত মানুহৰ সমাগম হৈছে, আপোনালোকে চাই থাকক। বহুত মানুহৰ ভিৰ সমাগম হৈছে, মানুহৰ বহুত। সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা এই শিল্পী দিৱস উদযাপন সমিতিৰ সন্মানীয় সভাপতি পূৰ্ণ ৰাজখোৱা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি দেৱজিৎ ফুকন ডাঙৰীয়া, প্ৰতিশ্ৰুতি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেখেতসকলক আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। আৰু সকলো কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানীয় বিষয়ববীয়া মহাবিদ্যালয়ৰ NCC তিনিটা গ্ৰুপে আমি উদযাপন কৰিছোঁ। আৰু
জ্যোতিপ্ৰসাদৰ চিন্তাৰ পৰা যদি আমি কিছুমান বিচলিত হওঁ, আমাৰ জ্যোতিপ্ৰসাদৰ কাৰণে মোৰো বহুত আছে। আমি সময়ে সময়ে সোঁৱৰাই আছো, কেতিয়াবা কিছুমান কাম হৈ গৈ কেতিয়াবা নহয় গৈ ঘূৰি থাকিলে কি ঠিক হৈ যাব বুলি আমি কৈ থকা লাজ নাই। আমি আজি এই গোলাঘাটৰ পৰা পুনৰ ৰজাগড়ত যাম। ইয়াত এই মঞ্চতে কিছুমান দলে হুঁচৰি পৰিৱেশন কৰিব। হুঁচৰি পৰিৱেশন কৰা অলপ চাই লওঁ আহক। জনগোষ্ঠীয় কৃষ্টি সমাৰোহ এটা দ্বিতীয় কৃষ্টি দল তেখেত নহওক আমি তেখেত নহয় অনুষ্ঠান পৰিৱেশন কৰি ধন্যবাদ। আমি ঘৰৰ বাবে উভতিছোঁ। ৰাতিও বহুত ডাঙৰ ফাংচন হ'ব। ৰাতি 6জন গায়ক গায়িকা আহিব। আমি তাৰ বাবে নৰখিলেও কিছু অসুবিধা হোৱাত আমাৰ তাৰে ভিতৰত কিছুমান ল'ৰা ফাংচন চাবৰ বাবে ৰখিছে। মই ৰাতি প্ৰগ্ৰেমৰলৈকে নৰখা বাবে আপোনালোকৰ ৰাতি প্ৰগ্ৰেমৰ ভিডিঅ'বোৰ আপোনালোকক দেখুৱাব পৰা নাই। তাৰ বাবে মই দুখিত। তাৰ বাবে মোক ক্ষমা কৰি দিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে বাই বাই। জয় আই অসম।